নমস্কাৰ, মই মিতালী স্মল ৱৰ্ল্ডৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে চাদৰ মেখেলাত কেনেকৈ পাৰি লগাব পাৰি তাৰ এটি ভিডিঅ' লৈ আহিছোঁ। প্ৰথমৰ পৰা মই আজি শেষলৈকে দেখাম চাদৰখনত কেনেকৈ আপোনালোকে পাৰি লগাব। এইখন মই চাদৰখন লৈছোঁ। এইখন দেখিছেনে, ইয়াৰ কাষত পাৰি নাই। আপোনালোকে চাগে মন কৰিছে পাৰিখিনি সদায় এনেকৈ আহে, গোটেইকেইটা পাৰি একেলগে লগ লাগি এইকেইটা দেখিছেনে। আৰু এইকেইটা পাৰি চাদৰখনত কেনেকৈ লগাব পাৰি মই আজি আপোনালোকক সম্পূৰ্ণকৈ দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে যদি আপোনালোকে শিকিব পাৰিছে বা শিকিব পাৰে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। তেনেহ'লে ব'ল ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি হৈছে পাৰিখিনি, আৰু পাৰিখিনি ইয়াত আছে 6টা পাৰি, আৰু পাৰিখিনি মই সমানে কাটি ল'ম। মই কেনেকৈ কাটিছোঁ আপোনালোকে মন কৰিব। দুফালে দুটা ছাইড ভালদৰে থ'ব যাতে চিলাবৰ কাৰণে অলপমান থাকি যায়। এনেকৈ মই গোটেইকেইটা পাৰি কাটি ল'ম। কাপোৰযোৰৰ লগত পাৰি সদায় 6টা আহে, কেতিয়াবা 7টাও আহে এটা ব্লাউজৰ কাৰণে, ব্লাউজত লগাবলৈ। মই এনেকৈয়ে কাটি আছোঁ। আপোনালোকে মই কৰামতে কৰিলেই খুব সহজে এখন চাদৰত পাৰি লগাই ল'বলৈ পাৰিব নিজেই। গোটেইকেইটা পাৰি মই কাটি লোৱাৰ পিছত চাদৰখনৰ তিনিটাকৈ মই জইন কৰিম। আপোনালোকে চাই থাকিব। এখন চাদৰৰ এটা ছাইডে 3টাকৈ পাৰি লাগে, এয়া দেখিছেনে। সেইকাৰণে 6টা পাৰি থাকে। আৰু এনেকৈ মই জইন কৰিম। জইন কৰোঁতে এটা কথা মন কৰিব যাতে দুয়োটা পাৰি সমানে সমানে পৰে আৰু দুয়োটা ফুল একে সমানে সমানে পৰে। তেনেকৈ জইন কৰি ল'ব। আৰু গোটেই তিনিওটা জইন কৰাৰ পিছত মই চাদৰখনত লগাম। পাৰি তিনিটা জইন কৰাৰ পিছত আপোনালোকে প্ৰথমে এটা কাম কৰিব, পাৰিটো চাদৰখনৰ সমানে সমানে হয় নে নহয় এনেকৈ পাৰি জুখি চাব। পাৰিটো কোনডোখৰৰ পৰা লগাব পাৰি এয়া চাওক। মই এনেকৈ জুখিছোঁ, তলৰ পৰা লগাব পাৰি নে নোৱাৰি দেখিছেনে। এনেকৈ কিছুমান পাৰি চুটি আহে, সেইকাৰণে এয়া দেখিছেনে, এইকেইটা পাৰিয়ে মোৰ চুটি আহিছে, সেইকাৰণে ইয়ালৈকে নহৈছেগৈ। তেতিয়াহ'লে আৰু বেলেগ এটা ঠাইৰ পৰা জুখিব, ফুলখিনিৰ পৰা জুখিব, ফুলখিনিৰ পৰা হয়নে নহয়। যদি ফুলখিনিৰ পৰাও নহয় তেনেহ'লে তাৰ ওপৰখিনিৰ পৰা মই জুখিম। এয়া চাই লওক, তেতিয়াহে পাৰিটো দুয়োটা ছাইডে সমানে হ'ব। এয়া চাওকচোন, এতিয়াও চুটি হৈছে, গতিকে মই পাৰিটো আৰু অলপ ওপৰৰ পৰা ল'ম। এয়া চাওকচোন, এনেকৈ আপোনালোকেও এনেকৈয়ে ভালদৰে জুখি ল'ব, তেতিয়াহে গম পাব। নহ'লে যদি নোজোখাকৈ লগাই যায় হয়তো চুটিও হ'ব পাৰে। এতিয়া দেখিছেনে সমানে সমানে পৰিছে, ইটো চাইডেও কলা ফুলতে পৰিছে, এইটো চাইডেও কলা ফুলতে পৰিছে। এতিয়া মই এইটো চিলাওঁতে এটা কথা মন কৰিব, সূতাডাল ফুলখিনিত পৰিছে নে কাপোৰডোখৰত পৰিছে। যদি ফুলখিনিত পৰিছে তেনেহ'লে ফুলৰ কালাৰৰ লগত মিলাই ল'ব গুলিটো। এয়া দেখিছেনে, মই এনেকৈ ফল্ড কৰি এতিয়া চিলাই যাম। আপোনালোকেও এনেকৈয়ে চিলাব। মোৰ এটা ছাইড চিলাই হৈ গৈছে, গতিকে এতিয়া আনটো ছাইড কেনেকৈ চিলাই আপোনালোকে চাই থাকক। এতিয়া মই আনটো ছাইড চিলাম।
আনটো ছাইডেও একেধৰণেই ভিতৰৰ ফালে কাপোৰটো ফ'ল্ড কৰি সুমুৱাই দিব আৰু তলৰ চাদৰখন যাতে কোচ নাখায় সেইটো কথা আপোনালোকে মন কৰিব। চিলাওঁতে সদায় সমান কৰি ল'ব, তেতিয়া চাদৰখনৰ পাৰিটো আৰু চাদৰখন কোচ খাই নাযায়। নহ'লে কেতিয়াবা এনেকুৱা হয় চাদৰখন কোচ খাই যায় আৰু পাৰিটো বেছি বহল হৈ থাকি যায়, তেতিয়া অলপ অসুবিধা হয়। সেইকাৰণে চিলাওঁতে আপোনালোকে সমান হৈছে নে নাই মন কৰি যাব। পাৰিলে হাতখনে ধৰি চিলাব। মই এনেকৈয়ে ধৰি চিলাওঁ, সেইকাৰণে কোচ খাই নাযায়। আপোনালোকেও মন কৰিব কথাটো। এয়া চাওকচোন চিলাই হৈ গৈছে, কিমান সহজ দেখিছেনে? আপোনালোকেও ঘৰতে চিলাব পাৰিব। নিজৰ চাদৰখন দৰ্জীক নিদিয়াকৈ ঘৰতে আপোনালোকে ভালদৰে চিলাই ল'ব পাৰিব। ময়ো মোৰ চাদৰ ঘৰতে চিলাওঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, ভাবিলোঁ আপোনালোকেও শিকিব পাৰিব। ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব, সেইকাৰণে মই এটা ছাইডতহে পাৰিটো লগাই দেখুৱালোঁ, দুয়োটা ছাইড দেখুওৱা নাই। আপোনালোকেও চাই আমনি পাব। এয়া চাওকচোন বহুত ধুনীয়া হৈছে দেখিছেনে? ছাইডত লাগি থকা সূতাবিলাক এনেকৈ মই কাটি ল'ম, আপোনালোকেও কাটি দিব।